ওয়েলকাম টু আৱাৰ চেনেল মিষ্টাৰ নলেজ হাণ্টাৰ। আজি আমি আপোনালোকক দেখুৱাম এটা টয়লেট পেপাৰেৰে কেনেকৈ মহ খেদিব পাৰি। তো জানিবলৈ ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি এটা টিস্যু পেপাৰৰ বান্ডেল আমি টয়লেট টিস্যু লৈছোঁ। আপোনালোক যিকোনো টিস্যু পেপাৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আমি লৈছোঁ এটা লাইটাৰ আৰু এটা প্লেট। তো প্ৰথমতে আমি টিস্যু পেপাৰৰ বান্ডেলৰ পৰা আমি অলপ টিস্যু পেপাৰ ছিঙি ল'ম হাতত। ইয়াৰ পিছত আমি টিস্যু পেপাৰখিনি এনেকৈ হাতেৰে মোহাৰি প্লেটত এনেকৈ ৰাখিলোঁ। ৰখাৰ পিছত আমি কৰিম কি, লাইটাৰেৰে এই মূৰত আমি জুই জ্বলাই দিম। অলপ জুই লগাই দিম, তাৰপিছত জুইটো নুমাই দিম। ঠিক যেনেকৈ ধূপকাঠি জ্বলাওঁ আমি। জুইখিনি ভাল কৰি লগা নাই, তো আমি জুইখিনি আৰু এবাৰ ভালকৈ লাইটাৰেৰে এনেকৈ জ্বলাই দিওঁ। আপোনালোক নিশ্চয় চাইছে যে জুইখিনি ভালদৰে লাগিছে। ঠিক এইটো এনেকৈ প্লেটত ৰাখি দিলোঁ। যদি আপোনালোকে বিচাৰে অলপ ফেনৰ হালকা বতাহ দিব পাৰে, তেনেহ'লে আৰু সুন্দৰকৈ বস্তুটো জ্বলিব। আৰু এইটো জ্বলিয়ে থাকিব, এনেকৈ জুই লাগিলে জ্বলিয়ে থাকিব। এইটো আৰু যেতিয়ালৈকে একেবাৰে পুৰি শেষ নহয় তেতিয়ালৈকে ধোঁৱা দি থাকিব আৰু জ্বলিও থাকিব। আৰু ধোঁৱাৰ ফলত মহ আপোনালোকৰ ৰুমৰ পৰা গুচি যাব। আৰু ঠিক আপোনালোক এনেকৈ বিচনাৰ অলপ কাষতে ৰাখি দিলে আৰু ভাল। গোটেই ৰুমত ধোঁৱাখিনি বিয়পি পৰিব আৰু মহ আপোনালোকৰ ৰুমৰ পৰা 100% গুচি যাব। নিশ্চয় আপোনাক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।